ৰাজ্যত চাকৰিৰ নামত হেকাৰে জাল পেলাইছে বহু লোকলৈ ভুৱা SMS প্ৰেৰণ কৰিছে হেকাৰ চক্ৰই যদি আপুনি সেই লিংকত ক্লিক কৰে আপুনি সৰ্বশান্ত হ'ব পাৰে এই মুহূৰ্তত সেই খবৰ জনাই আছো গতিকে সাৱধান হওক আপুনি সেই লিংকত ক্লিক নকৰিব কিয়নো ভুৱা SMS প্ৰেৰণ কৰিছে দুষ্ট চক্ৰই চাকৰিৰ নামত ৰাজ্যত জাল পেলাইছে হেকাৰে বিশেষ SMS ইতিমধ্যে ৰাজ্য জোকাৰিছে ইজনৰ পিছত সিজন লোকলৈ আহিছে বিশেষ SMS আৰু আপোনালৈ আহিছে নেকি হে বিশেষ SMS যদি আহিছে তেতিয়া হলে সাৱধান হওক ইতিমধ্যে হে জনা হৈছে অসম পুলিচৰ তৰফৰ পৰা জনা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা ভুলতো ক্লিক নকৰিব সেই লিংকত ক্লিক কৰিলে বিপদত পৰাৰ সম্ভাৱনা আছে আপোনাৰ সৰ্বশান্ত হ'ব পাৰে আপুনি ক্লিক নকৰিবলৈ আহ্বান জনা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা বিশেষ SMS লৈ ইতিমধ্যে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে চাকৰিৰ নামত অহা SMS-ত ভুল নাযাবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ তৰফৰ পৰা এই মুহূৰ্তৰ সেই জৰুৰী খবৰ জনাই আছো কিয়নো ৰাজ্যৰ ইজনৰ পিছত সিজন লোকৰ হোৱাটছআপত আহিছে বিশেষ SMS ৰাজ্যত যেহেতু হেকাৰ চক্ৰই জাল পেলাইছে চাকৰিৰ নামত এইবাৰ হেকাৰ চক্ৰই জাল পেলাইছে এই বিশেষ SMS আপোনালোকে প্ৰত্যক্ষ কৰিছে অসম আৰক্ষীৰ তৰফৰ পৰা ফেচবুকৰ জৰিয়তে এই সতৰ্কবাণী দিয়া হৈছে লোকসকলক সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে যদিহে এই SMS-ত থকা লিংকত আপুনি ক্লিক কৰে সৰ্বশান্ত আপুনি হ'ব পাৰে গতিকে সাৱধান কৰি দিয়া হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা এই সন্দৰ্ভত অসম আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত এবাৰ চাকৰিৰ নামত হেকাৰ চক্ৰ গঢ় লৈ উঠিছে এটা দুষ্ট চক্ৰ গঢ় লৈ উঠিছে যদিহে এই SMS-ত আপুনি ক্লিক কৰে সকলো তথ্য সকলো গোপন তথ্য হয়তো আপোনাৰ লাভ কৰিব পাৰে অন্যথা আপুনি সৰ্বশান্ত হ'ব পাৰে আৰু যাৰ বাবে ইতিমধ্যে অসম আৰক্ষী সৰব হৈ পৰা পৰিলক্ষিত হৈছে এক বিশেষ SMS-ৰ জৰিয়তে এক বিশেষ ফেচবুক পোষ্টৰ জৰিয়তে সেই বিশেষ SMS-টো অসম আৰক্ষীয়ে ইতিমধ্যে ফেচবুক পোষ্ট দিয়া পৰিলক্ষিত হৈছে লোকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে Don't forget to like, share and subscribe this channel for latest updates. Thank you.